কামখিনি কেতিয়া শেষ কৰিব? আপোনাৰ এইকেইদিন যিটো টাইমলাইন দিছে সেইমতে আমি বস্তুখিনি আহি পালি ট্ৰান্সফৰ্মাৰ আমাৰ নাহৰকটীয়াত ষ্ট'ৰ ল'লোঁ। পাৰিব আপোনাৰ বাইদেউ এনেকৈতো কাম আপোনালোকে নল'ব, বুজিছে নাই? ৰাজ্যখনক ডিপ্ৰাইভ কৰাৰ দায়িত্বটো আপোনালোকে ল'ব নোৱাৰিব নহয়। কেন্দ্ৰীয় চৰকাৰে পইচা দিছে, অসম চৰকাৰে কাম কৰিছে, আপোনালোকক নিয়মমতে আপোনালোকক কাম দিয়া হৈছে। আপোনাৰ যদি কেপাচিটি নাই কাম লৈ পিনি এই জনসাধাৰণক কিয় আপোনালোকে পণবন্দী হৈ যায়? পাব্লিকক কোনে জবাব দিব? আপুনি জবাব দিব নে বিধানসভাত মই জবাব দিম? পাৱাৰ ডিপাৰ্টমেণ্টে যেতিয়া কাম কৰি শেষ কৰিব নোৱাৰিব, মন্ত্ৰী হিচাপে মই জবাব দিম নে আপুনি জবাব দিব? বৰষুণত তিতি ৰাতিপুৱা আন্ধাৰৰ পৰা ঘূৰি ফুৰিছোঁ আপোনালোকৰ কাৰণে। চব ব্লেক লিষ্টেড হ'ব আপোনালোক দেই। APDCL পাহৰি যাওক আপোনালোকে। যদি কাম কৰি উঠাব নোৱাৰে APDCL পাহৰি যাওক। বহুত কৰিলে আপোনালোকে, কিন্তু এই জনসাধাৰণক এনেকুৱা পণবন্দী কৰিব তো পৃথিৱীত আপোনাৰ কোনো শক্তিয়ে বচাব নোৱাৰিব। পাব্লিকৰ লগত যেতিয়া খেল কৰিব, জনতা জনাৰ্দন নাই, সেইখিনি দুখীয়া মানুহ ইমান দিনে কাৰেণ্ট পোৱা নাছিলে, চৰকাৰে সেইখিনি উদ্যোগ লৈছে। আপোনালোকেও সন্মান সহকাৰে ঠিকা দিছোঁ, ঠিকালৈ কাম কৰা নাই কিয়? সেইখিনি কাম যেতিয়া আপোনাৰ টাইমত নহ'ব, পে'মেণ্ট কোনে দিব আপোনালোকক? ক'ত পাব পে'মেণ্ট? দুইফালৰ পৰা গ'ল আপুনি। একফালৰ পৰা কাম কৰিব নোৱাৰিব অন টাইম, সেইটো পে'মেণ্ট ফচিল, আৰু পাব্লিকক ডিপ্ৰাইভ কৰাৰ পিছত আমি ফচাম। আপোনালোকৰ কোনো এক্সকিউজ নহ'ব। সেইদিনা কৈ দিছোঁ মই পৰহিদিনাখন, যোন প্ৰত্যেকৰে কাম কৰি শেষ কৰিব নোৱাৰিব, পৃথিৱীত কোনো শক্তিয়ে বচাবই নোৱাৰিব। কাম কৰক এতিয়া, যিকেইদিন আছে 8 দিন, বুজি পালে? কাম কৰক, নহ'লে আপোনালোকে কোনো পৃথিৱীৰ কোনো শক্তি নাই আপোনালোকক বচাবলৈ। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ন'টিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।